আশা কৰোঁ সকলোৰে ভাল আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নেক্সট ভিডিঅ'লৈ। আৰু মই কিয় আহিছোঁ হায়দৰাবাদত সেইটো মোৰ প্ৰথম ভিডিঅ'ত কোৱা নহ'ল। মই আহিলোঁ ডক্টৰৰ তাতে, মানে বাইদেউ ল'ৰাটোৰ অলপমান চকুৰ প্ৰব্লেম পাইছিল আৰু দেখুৱাইছিল প্ৰথমবাৰ, আৰু এতিয়া আহিব দিছে সেইকাৰণে আহিলোঁ হঠাৎ। আৰু এইফালে হস্পিটেলখন আছে, তাৰে পিছফালে আমি ৰুম লৈছোঁ, আৰু এইটো ৰুম লৈছোঁ আমি ইয়াতে। আৰু এইখন পৰিৱেশটো দেখাই দিছোঁ। তো এতিয়া হস্পিটেলত যাওঁ আৰু কি হয় কেচোন হয়নে নহয় আৰু টেষ্ট কৰিব লাগে নেকি গোটেইখিনি দেখুৱাই আছোঁ। তো বলা ভিডিঅ'তে শেষলৈকে চাই থাকিব। পলা আহিয়ে প্ৰথমতে কৰিলোঁ পেট পূজা, পুৰি চব্জি খালোঁ, খাই আহিলোঁ হস্পিটেল। আৰু হস্পিটেলখন যিহেতুকে ওচৰতে আছে সেইকাৰণে খোজকাঢ়ি আহিলোঁ আমি গোটেইকেইটাই। আৰু এয়া হস্পিটেলখনৰ ওচৰতে আছে মন্দিৰ, আৰু মন্দিৰত এবাৰ সেৱা কৰি আৰু মই হস্পিটেলত সোমাই গ'লোঁ। আৰু হস্পিটেলখনৰ নামটো হৈছে LV প্ৰসাদ আই ইনষ্টিটিউট। আৰু এয়া ভিতৰত সোমাই গ'লোঁ, সোমাই যাই দেখিলোঁ একদম বহুত ডাঙৰ হস্পিটেল, কিন্তু বহুত মানুহ হয়। আৰু এয়া আপোনালোকক অলপমান দেখাই দিলোঁ। এয়া বহুত ডাঙৰ হস্পিটেল, কিন্তু বহুত ডাঙৰ, মই অলপ দেখাই দিছোঁ। আৰু এয়া ভিতৰৰ ফালে, আৰু এয়া আমাৰ ভাগিন ল'ৰাটো, যাৰ কাৰণে আমি হস্পিটেলত আহিছোঁ। আৰু তাক ভিতৰত লৈ গ'ল চাবৰ কাৰণে, আৰু মই বাহিৰত আছোঁ থিয় হৈ। আৰু অলপমান আপোনালোককো দেখাই দিলোঁ বাহিৰৰ খণ্ডটো। আৰু গোটেইখিনি দেখুৱাব নোৱাৰোঁ, কাৰণ হস্পিটেলত আহি চাৰিওফালে ঘূৰি থাকিব নোৱাৰিতো, সেইকাৰণে তাৰ গোটেইখিনি পৰীক্ষা কৰিলে। তাৰপিছত ডক্টৰে ক'লে কি তাৰ প্লেটলেটটো কম হৈ আছে, যিটো তাৰমানে আমাৰ হাড়ৰ মজ্জাত অতি মানে বৃহৎ কোষৰ টুকুৰা, যাক আমি মেগাকেৰিয়াচাইট বুলি কওঁ, যিয়ে মানে তেজ জমা কৰাত সহায় কৰে, সেই বস্তুটোৱে তাৰ কম হৈ আছে। যিটো বাচ্ছাৰ মানে 8 লাখকৈ থাকিব লাগে, তাই মাত্ৰ 1 লাখহে আছে, তাৰ কাৰণে অপাৰেশ্যন নহ'ব বুলি ক'লে ডক্টৰে। হস্পিটেলৰ পৰা জাষ্ট ৰুম পালোঁ আহি, আৰু মই এটা বস্তু দেখাম আপোনালোকক। মানে আমাৰ নিচিনাকৈ আৰু গুৱাহাটীৰ পৰা আহিছে, সিহঁতৰ কি প্ৰব্লেম হৈছে সেইটো মই দেখাম, আৰু তাৰ কি ভুলৰ কাৰণে সেইটো কম আপোনালোকক, দেখুৱাই আছোঁ গোটেইখিনি। আৰু আমাৰ যিহেতুকে কাম নহ'ব সেইকাৰণে ভাবিছোঁ আমি যাম আৰু সোনকালে। আৰু তো আগতে টিকট কটা হৈ গ'ল, আমাৰ যোৱা টিকটটো আগতে কৰিছোঁ আমি, সেইকাৰণে 2 দিনমান ৰখিব লাগিব। আৰু এই 2 দিন মানে কি আহিছোঁ যিহেতুকে পইচা খৰচ কৰি, তো অলপমান জাগা চাম আৰু তো দেখুৱাম আপোনালোকক মোৰ ভিডিঅ'ত পাৰ্ট বাই পাৰ্ট তেনেকৈ দেখুৱাই আছোঁ। আৰু সেইটো মই দেখুৱাম সিহঁতৰ ঘৰৰ, মানে মইতো লৈ যাই আছোঁ ৰ'ব। এয়া হায়দৰাবাদত আহি দাদাহঁতক লগ পাইছোঁ। দাদাহঁতৰ পৰা আহিছে, কৈ দিয়কচোন এবাৰ। নৰ্থ গুৱাহাটীৰ পৰা আহিছে, আৰু আমি লগ পাই ভালো লাগিল। আৰু দাদাহঁতৰ মানে ল'ৰাটোৰো চকুৰে অলপমান প্ৰব্লেম হৈ আছে, সেইকাৰণে দাদাহঁতে আহিছে আজি। সেইকাৰণে ভাবিলোঁ অলপমান দেখাই দিওঁ বুলি আপোনালোকক। আৰু এই মোবাইল যে চাই আছে ল'ৰাটো, তাৰ চকুৰ প্ৰব্লেম হৈছিল, মানে মই কৈ আছোঁ কি কাৰণত কেনেকৈ প্ৰব্লেম হৈছিল তাৰ। আৰু এইফালে মাক ভাত বনাই আছিল, আৰু এয়াৰ বাইদেউ, আৰু জানেইতো গাঁৱৰ মানুহ মানে আঞ্জা কেনেকৈ দিয়া কি হয়, এইয়া দিয়া হ'লে মই যে ক'লোঁ ইহঁতৰ কথা, ইহঁতৰ ল'ৰাটোৰ কি হ'ল, এই দেৱালীত ফটকা ফুটাওঁতে মানে ফটকা ছিটকি আহি এটা চকুত পৰি, এই চকুটোৰ চাৰিও ছাইড মানে ফাটি একমাত্ৰ ক'লা মণিটো হৈ আছে। মণিটোৰ ছাইডত যে আমাৰ বগা যে ৰেটিনাখন যে থাকে, এই ৰেটিনাখন কমপ্লিট ফাটি পূৰা তেজ বাহিৰ হৈ গৈছে, মুখখন মানে পূৰা তেজ হৈ গৈছে। তো ভাবক আপোনালোকে ফটকাই কি কৰিব পাৰে। তো দেখুৱালোঁ আপোনালোকক। আৰু ফটকাই মানুহক কি কৰিব নোৱাৰি, এই ফটকাৰ কাৰণে আজি তাৰ চকুৰ কি অৱস্থা হ'ল। এটা ইমান ধুনীয়াকৈ এই ডাঙৰ হৈ অহা ল'ৰাটোৰ চকু এটা ইমান ধুনীয়াকৈ দেখা পাই আছিল, আজি তাৰ চকু এটা কি হৈ গ'ল হঠাৎ। আৰু গুৱাহাটীৰ চব মেডিকেলতে দেখাইছে, 4 মাহ কণ্টিনিউ 4 মাহ মানে সিহঁতে মেডিকেল কৰি পেলাই মানে খেদাইছে। আৰু কিন্তু কি হ'ব, সিহঁতৰ অলপো ভালেই নহ'ল। তো উপায় নাপাই পেলাই সিহঁতক মানে বহুতে ক'লা কি হায়দৰাবাদত ভাল হ'ব। তো মানে ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ যে ল'ৰাটো যাতে ভাল হয় চকুটো, কাৰণ মানুহৰ চকুটো মানে জানেই সকলোৱে কিমান ডাঙৰ সম্পদ এটা। সেইকাৰণে আৰু চব ফটকা বাদ দিয়ক, দিৱালী বুলি পেলাই আমি চাকিখোৰ জ্বলাব লাগে, একমাত্ৰ মাটিৰ চাকিখোৰ জ্বলাব লাগে মিঠাতেল দি, বাকীখিনি একদম মানে ফটকা চব বাদ দিব লাগে মানুহ। কাৰণ গম পালে এই ফটকাই তাৰ জীৱনটো কি কৰি পেলালে। এই 4 মাহ তাৰ এনেই ভুল মানে চিকিৎসা হৈ আছিল, আজি এই তাৰিখত সি মানে হায়দৰাবাদত আহিল চিকিৎসাৰ কাৰণে। গতিকে কিমান সম্ভৱ ভাল হ'বনে নহয় সেইটোও কোনেও তাৰমানে ডাইৰেক্টলি ক'ব পৰা নাই এতিয়ালৈকে। ডক্টৰেও বহুত পৰীক্ষা কৰিব, বহুত কিবা কৰিব তাৰপিছতে। তো প্লিজ আপোনালোকে সকলোৱে এই ফটকাটো বাদ দিয়ক, বাদ দি পেলাই চাকিত মাথা মাৰক, চাকি দিয়ক, দেৱালী বুলি পেলাই চাকি দিয়ক। আৰু তো মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। বাই বাই।